ইমান গৰমৰ পিছত আজি কিন্তু বতৰটো ভালেই লাগিছে দিয়ক, কাৰণ ঠাণ্ডা পৰি আছে, ভালেই লাগিছে, ইমান গৰম নহয় জানো। তাৰপিছত শুৱা দেখিছেনে, মা আহিছে আৰু মা আহি পালেহি বাৰু। তাৰপিছতে মোৰ কাৰণে বস্তু দুটাও লৈ আহিছে, দেখাম বাৰু। আৰু এয়া অলপ ঠাণ্ডা চাণ্ডা লৈ আহিছিলে আৰু মিঠাই চিঠাই লৈ আহিছিলে, খালোঁ তাকে। আৰু আমি মোৰ কাৰণে আকৌ এক্সট্ৰাকৈ ৱাৰছেল এটা লৈ আহিছিলে দেই, জীয়েকৰ কাৰণে। আৰু এয়া বস্তু দুটা কৈছিলোঁ যে, এয়া দেখিছেনে, এটা মিক্সি আৰু এটা কাৰেণ্টৰ জাৰ। তাৰপিছতে এইপিনে আৰু ভাত খাইছোঁ আৰু দুপৰীয়া, যিহেতু গৰমেই দেই, বতৰটো ঠাণ্ডা হ'লেও কিন্তু গৰম। তাৰপিছতে আৰু ল'ৰাই নাতিনীয়েকৰ লগত আইতাকৰ দুইটা পূৰা খেলি আছে আৰু তাৰ হাঁহি দেখিছেনে। ইমান ভিডিঅ' কৰি থকা নাই আৰু দিনটো আৰু দেই, এয়া গধূলি সময়হে। তাৰপিছত আকৌ মা আকৌ পিছদিনা গ'লগৈ দেই, বেছি নাথাকিলে আৰু বেছি দিন আৰু এইবাৰ। মই আকৌ থ'বলৈ বুলি ৰাস্তা কাণলৈ আহিলোঁ, গাড়ীত বোলো উঠাই থৈ যাওঁ। তাৰপিছত থাকিবলৈ জোৰ কৰিছিলোঁ, পিছে নাথাকিলহে। তাৰপিছতে আৰু ৰৈ আছে, বাছ অহা নাই, কমেও আধা ঘণ্টামান ৰখিছোঁ আৰু কৈছোঁ নহয়। মই লাষ্টত গুচি আহিলোঁ, যিহেতু ল'ৰাটো থৈ গৈছিলোঁ। তাৰপিছতে আহি পিনি আৰু এয়া গেছটো অলপ চাফাই কৰিছোঁ, চাফা কৰিবলৈ হোৱাই নাছিলে। আৰু এয়া অলপ লেতেৰা হৈ থাকিলেও ভাল নালাগে নহয় জানো, ইটো সিটো বনায়ে থকা হয়। আৰু মই যে কৈছোঁ নহয়, বনাই থাকোঁতেও যদি কিবা অলপ পৰে নহয়, তেতিয়াও মানে মোৰ হাতখন গৈয়ে থাকে আৰু ফটা কানিখনে মোহাৰি থাকিবলৈ। কাৰ কাৰ এইটো অভ্যাস আছে জনাব দেই। এই গধূলি গা চা ধুই কৰি অলপমান বহিছোঁ আৰু দেই, ইমান গৰম। মই কোৱা নাই জানো, বতৰটোৰ যদিও ৰ'দ নাই, কিন্তু গৰমটো বহুত বেছি দেই। অলপ আৰাম কৰি লৈছোঁ। তাৰপিছতে সন্ধিয়া হ'ল, ধূপ ধূনা ধুনীয়াকৈ দি কৰি আৰু ল'ৰাটোৰ লগতে অকণমান আৰু তাৰ লগতে এনেই কথা পাতি আছোঁ আৰু। সিও শুই আছিলে, উঠিলে, দেখিছেনে কেনেকৈ একদম কেমেৰাটো চাইছে। আৰু এতিয়া সন্ধিয়া বোলো চাহ একাপ খাওঁ, চাহ খাওঁ মানে চাহ একাপ দেখুওৱা নহ'লেই, মেগী বনাইছিলোঁ তাকে দেখালোঁ বাৰু। আজিলৈ আহিছোঁ, বাই বাই।